Hello friend, my name is Kakumani Bormon and welcome to my YouTube channel Alia's Home. আজি মই আপোনালোকৰ কাৰণে ভেদাইলতাৰ ৰেচিপি লৈ আহিছো। আহকচোন ৰেচিপিটো ষ্টাৰ্ট কৰো। তাৰ বাবে মই ইয়াতে গোটেইখিনি সামগ্ৰী লৈ লৈছো। ভেদাইলতাখিনি ভালদৰে ধুই লৈছো আৰু এতিয়া ভেদাইলতাখিনি মিক্সিত পিছি লম। আৰু ভেদাইলতাখিনি পিছাৰ সময় ইয়াতে মই অলপমান পানী এড কৰিছো। এয়া ভেদাইলতা পিছা হৈ গৈছে। এতিয়া আমি মাছখিনি ভাজি লম। তাৰ বাবে মই হালধি আৰু নিমখ সানি লৈছো। পেনত তেল দি দিছো আৰু তেলখিনি গৰম হ'বলৈ দিছো। এতিয়া ইয়াতে মাছখিনি ভাজি লম। মাছ দি দিছো। গোটেইখিনি মাছ ভাজি লম। আলুখিনি মই বইল কৰি লৈছো। আমাৰ মাছ ভাজাও হৈ গৈছে। এতিয়া মই মছলাখিনি বনাই লম। তাৰ বাবে সেম কেৰাহীতে তেল দি দিছো আৰু এয়া আদা নহৰু ফ্ৰাই কৰি লৈছো। এতিয়া ইয়াতে কাটি থোৱা পিয়াজ আৰু জ্বলাখিনি দি দিম আৰু এইখিনিও 2 মিনিট সময় ভালদৰে ভাজি লম। পিয়াজখিনি কালাৰ চেঞ্জ হ'লে ভাজিব লাগিব। পিয়াজ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে নিমখ দি দিম আৰু হালধি দি দিম। গোটেইখিনি ভালদৰে ভাজি লম। এতিয়া মই ইয়াতে আধা চামুচ জিৰা গুড়ি দি দিম। ভেদাইলতাৰ আঞ্জাত বেছি মছলাৰ প্ৰয়োজন নাই, কাৰণ আদা নহৰু দিছোৱে আৰু অলপ জিৰা গুড়ি দি দিছো। এতিয়া ইয়াতে পিছি লোৱা ভেদাইলতাখিনি দি দিম আৰু ভেদাইলতাখিনি ভালদৰে সিজাই ল'ম। ভেদাইলতা সিজি গৈছে। এতিয়া ইয়াতে বইল আলুখিনি দি দিছো আৰু আলুখিনিও ভালদৰে মিক্স কৰি দিম। গোটেইখিনি বস্তু ভালদৰে ভাজিব লাগিব। গোটেইখিনি ভালদৰে ভজা হৈ গৈছে। ইয়াতে মই এতিয়া 1 গ্লাছ পানী দি দিম। আৰু 2 মিনিট সময় ভালদৰে উতলিবলৈ দিম। দুই মিনিট হৈ গৈছে। ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া ইয়াতে ভাজি থোৱা মাছখিনি দি দিম আৰু অলপ সময় ভালদৰে উতলিবলৈ দিম। ভেদাইলতাৰ আঞ্জা আমাৰ ৰেডি হৈ গৈছে। এতিয়া আমি সাৰ্ভিং বলত নমাই ল'ম। এয়া আমাৰ ভেদাইলতা মাছৰ সৈতে ধুনীয়া ৰেডি হৈ গৈছে। আপোনালোকেও এইটো ৰেচিপি নিশ্চয় ট্ৰাই কৰিব। If you like the video, then please like, comment and subscribe and press the bell icon for regular update. Thank you.